গুড ইভিনিং সকলোকে ৰাহুলছ বায়'লজি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ক্লাছ 12ৰ অসমীয়া মাধ্যমৰ যোনটো ফাইনেল এক্সাম আহি আছে, কেইদিনমান পিছতে আৰম্ভ হ'ব ফাইনেল এক্সাম। সেই এক্সামত ক্লাছ 12ৰ বায়'লজি কিতাপখনৰ পৰা যিখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ আছে, ইম্পৰ্টেণ্ট অধ্যায়খিনি, সেইখিনি আমি আজি ডিছকাছ কৰিম। সেই অধ্যায়খিনি মই ইয়াত লিখি থোৱা আছে, যিখিনিৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন আহে। 50 to 80% কুৱেশ্যন ইয়াৰ পৰাই আহে। চ' এই যিখিনি চেপ্টাৰ আছে, এই চেপ্টাৰ তোমালোকে ভুলতো এৰি নাযাবা। এই চেপ্টাৰৰ পৰা যিমানখিনি টপিক আছে সেইখিনি ধুনীয়াকৈ পঢ়ি যোৱা, ইয়াৰ পৰাই বহুতখিনি কুৱেশ্যন আহিব। চ' সেই চেপ্টাৰখিনি চাওঁ আমি কি আছে। চ' প্ৰথম বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ। ইয়াত যিখিনি মেণ্ডেলৰ সূত্ৰ আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, আৰু প্ৰবলতা যিখিনি আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। ব্লাড গ্ৰুপৰ এটা আছে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মেণ্ডেলিয়ান আৰু ক্ৰম'জিনৰ যিখিনি বেমাৰ আছে সেইখিনি কিছুমান আছে। ডাৰউইন বেমাৰ আছে, তাৰপিছত ক্লেইন ফিল্টাৰ আছে, সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। চ' সেইখিনি চাই যাবা, সিহঁতৰ কেৰেক্টাৰ কি হয় আৰু কিমানত হয়, সিহঁতৰ ক্ৰম'জম নম্বৰটো উল্টা পুল্টা থাকে। চ' সেইখিনি কেনেকৈ হয়। তাৰপিছত ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট যোনটো চেপ্টাৰ, সেইটো হৈছে বংশগতিৰ আণৱিক ভিত্তি। ইয়াৰ যিখিনি আছে লিপিয়ান্তৰ, তাৰপিছত যোনটো ট্ৰান্সক্ৰিপশ্যন যোনটো কয়, তাৰপিছত যিখিনি পৰীক্ষা আছিল কিছুমান, মাৰ্থা চেছৰ এটা পৰীক্ষা আছে, সেইটো এটা ইম্পৰ্টেণ্ট হয়, যোনটো বেক্টেৰিঅ'ফেজৰ ওপৰত কৰিছিল। বেক্টেৰিয়া আৰু যোনটো ভাইৰাছে এটেক কৰে বেক্টেৰিয়াক, সেই তাৰ ওপৰত আছিলে, সেইটো এটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত যোনটো ইয়াৰ জিন'ম আছে, জিন'মৰ যিখিনি কেৰেক্টাৰ, সেই কেৰেক্টাৰখিনি বহুত ইম্পৰ্টেণ্ট হয়, আৰু সেইখিনি চাই যাবা। তাৰপিছত হ'ল জীৱন প্ৰযুক্তিবিদ্যা, নীতি আৰু প্ৰয়োগ। ইয়াত কিছুমান নীতি লিখা আছে, সেই নীতিখিনি কি হয়, কৌশল কি আছিলে। তাৰপিছত PCR বোলা বস্তু এটা আছে ইয়াত, যোনটো এটা বহুত ইম্পৰ্টেণ্ট হয়, আৰু বহুত ইম্পৰ্টেণ্ট টপিক আছে ইয়াত। সেইখিনি এৰি নাযাবে, এইখিনি ধুনীয়াকৈ পঢ়িবা। তাৰপিছত মানুহৰ স্বাস্থ্য আৰু ৰোগ, কি ৰোগ আছে, কোনে কি ৰোগ কৰে, সেইখিনি আহিব পাৰে। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট আছে, যোনটো প্লাজমডিয়াম ভাইভেক্সৰ এটা জীৱন চক্ৰ আছে, যোনটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইটো বহুতবাৰ আহিছেও আগতে। চ' এইটো চাই যাবা। তাৰ লগতে ইমিউনিটি আছে ইয়াত, সেইখিনি চাই যাবা, কি হয় ইমিউনিটি, কেনেকুৱা ধৰণৰ থাকে। তাৰপিছত সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। সপুষ্পক উদ্ভিদৰ কিছুমান ইভেণ্ট থাকে, মানে সিহঁতৰ ষ্টেপ আছে, যেনে নিষেচনৰ আগত কেনেকুৱা হয়, কি হয়, নিষেচনৰ সময়ত কি হয়, নিষেচনৰ পিছত কি হয়, সেইখিনি ইয়াত চাবা। আৰু বীজ আছে, বীজৰ প্ৰকাৰ কি হয়, সেইখিনি চাই যাবা। তাৰপিছত মানৱ প্ৰজননত শুক্ৰাণু, ডিম্বাণু আৰু সিহঁতৰ যিখিনি প্ৰচেছ আছে, সেই প্ৰচেছখিনি লাগিব। তাৰ লগতে ৰাজচক্ৰ বুলি আছে, য'ত তাৰ হৰম'নখিনি কি হয়, কোনটো হৰম'নে কি কৰে, সেইখিনি ইম্পৰ্টেণ্ট হয়, সেইখিনিও চাই যাবা। তাৰ পিছৰ যোনটো চেপ্টাৰ, জীৱ আৰু আবাদী। আবাদী কি হয়, জীৱ কেনেকুৱা অৱস্থাত থাকে, সিহঁতৰ কিছুমান ইণ্টাৰেকশ্যন আছে, যোনটো ইয়াত লাগিব, যেনে পৰজীৱী, সহজীৱী, সেইখিনি চাই যাবা। তাৰপিছত লাষ্টৰ যোনটো ইম্পৰ্টেণ্ট চেপ্টাৰ, সেইটো হ'ল পৰিস্থিতি তন্ত্ৰ আছে, যিখিনি পিৰামিডসমূহ আছে তাত, হয় নহয়, সেই পিৰামিডসমূহ লাগিব। শক্তিৰ উৎস কি হয়, শক্তিৰ প্ৰবাহ যোনটো হয়, সেইটো কেনেধৰণে হয়, 10% হিচাপত যোনটো আহে, সূৰ্যৰ পৰা 10% উদ্ভিদলৈ আহে, উদ্ভিদৰ পৰা তৃণভোজীলৈ 10% শক্তি আহে। চ' সেই প্ৰবাহটো কেনেকৈ হয়, সেইখিনি এটা ইম্পৰ্টেণ্ট হয়। চ' এই যিখিনি 8টা চেপ্টাৰ, টোটেল চেপ্টাৰ চাগে 17টা আছে বায়'লজিত। সেই 17টাৰ ভিতৰত এই 8টা চেপ্টাৰৰ পৰা তোমালোকৰ 50 to 70-80% কুৱেশ্যন ইয়াৰ পৰা আহিব, আৰু এই চেপ্টাৰখিনি ভুলতো এৰি নাযাবা। চ' পঢ়া ভালকৈ, এক্সাম আহি আছে, ভালকৈ দিয়া। আমি আৰু ভিডিঅ' আপলোড কৰিম, যিখিনি শ্বৰ্ট ভিডিঅ' থাকিব, যিখিনি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কেইটামান ভিডিঅ' বনাম। চ' লগত থাকা।